নমস্কাৰ, মই অনন্যাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি থাম্বনেইলটো চাই সকলোৱে গম পাইছে ভিডিঅ'টো বা ব্লগটো মোৰ কিহৰ ওপৰত হ'বলৈ গৈ আছে, ৰেচিপিৰ ওপৰতে। চিকেন লৈছোঁ মই 250 গ্ৰাম, 3টা লৈছোঁ পিঁয়াজ, মিহিকৈ কাটি লৈছোঁ পিঁয়াজকেইটা ধুনীয়াকৈ, আৰু মই আলু লৈছোঁ 2টা, আৰু এয়া ঘৰৰে জলকীয়া, গৰম মছলা অকণমান লৈছোঁ। এতিয়া মই চিকেনখিনি মেৰিনেট কৰিম। আদা নহৰু পেষ্ট দিছোঁ এচামুচ, অকণমান মই দৈ দিম, ইয়াতে ঘৰৰে দৈ আছিলে। হালধি দিম, হালধিৰ গুড়ি, আৰু এয়া মই অকণমান জালুকৰ গুড়ি, আৰু এয়া ৰেড চিলি পাউডাৰ। মই ছানৰাইজৰ ৰেড চিলি পাউডাৰটো ইউজ কৰোঁ, খুবেই ভাল পাইছোঁ। এয়া চাওক ছানৰাইজৰ ৰেড চিলি পাউডাৰ, আৰু ধুনীয়াকৈ মই হাতখনেৰে সানি ল'ম চিকেনখিনিৰ লগত, মানে মছলাখিনি মিহলিবৰ বাবে ধুনীয়াকৈ সানি আছোঁ। হ'বলৈ মই ইয়াতে ঢাকনিখনেৰে ঢাকি থৈ দিম। ইয়াতে মই গৰম মছলা লৈছোঁ এইখিনি, আৰু শুকান জলকীয়া, তেজপাত। কেৰাহী এটা গৰম হ'বলৈ দি ইয়াতে মই গৰম হোৱাৰ পিছতে তেল অকণমান ঢালি দিম। এয়া তেল দিছোঁ মই, আৰু তেলখিনি গৰম হোৱাৰ পিছতে মই আলু যি কাটি থৈছিলোঁ 4 পিচ আলু, সেই আলু কেইপিচ মই ধুনীয়াকৈ তেলখিনিত ভাজি ল'ম। এয়া ৰঙচুৱা হোৱালৈকে, অকণমান ৰঙচুৱা হোৱালৈকে মই তেলখিনি ধুনীয়াকৈ আলুখিনি ভাজি ল'ম। আলুৰ পিচকেইটা তেলৰ পৰা আঁতৰাই ল'লোঁ, আৰু এতিয়া মই যিখিনি গৰম মছলা দেখিছিলে তেজপাতে গোটেইখিনি দি দিলোঁ। চিকেন সকলোৱে বনাব জানে, কিন্তু মই কেনেকুৱাকৈ বনাওঁ সেইটো মই দেখালোঁ। আগতেও চিকেনৰ ভিডিঅ' দিছোঁ, এতিয়াও দিলোঁ, মোৰ ভাল লাগে। এতিয়া মই পিঁয়াজখিনি ঢালি দিলোঁ, কাটি থোৱা পিঁয়াজখিনি, আৰু ধুনীয়াকৈ হেতাখনেৰে লৰাই থাকিম। হোৱাৰ পিছত মই ইয়াতে গোটেই মছলাখিনি এড কৰিম। এয়া চাওক ধুনীয়াকৈ তেল অকণমান বেছি হৈ গ'ল, আৰু ধুনীয়াকৈ ভজা হৈ গ'ল। ইয়াতে মই আদা নহৰুৰ পেষ্ট অকণমান দিছোঁ, সৰু চামুচেৰে এচামুচ, আৰু ধুনীয়াকৈ পিঁয়াজখিনিৰ লগত আদা নহৰুখিনি লৰাই দিছোঁ তেলৰ লগত মিক্স হ'বলৈ বাবে। তাৰপিছত মই ইয়াতে এড কৰিম জিৰাৰ গুড়ি। এয়া জিৰাৰ গুড়ি এচামুচ মই দিছোঁ, সেইখিনিও মই ধুনীয়াকৈ লৰাই দিম। বিশেষ মছলা মই ইয়াতে ইউজ নকৰোঁৱেই, আদা নহৰু আৰু জিৰাৰ গুড়া হ'লেই হৈ যায়। আৰু হালধি পাউডাৰ দিলোঁ, অকণমান দিছোঁ, কাৰণ তাতে মেৰিনেট কৰোঁতেও হালধি পাউডাৰ দিছোঁ, সেইটো কাৰণে অকণমান দিছোঁ, আৰু ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াতে ঢালি দিম।
আৰু আলু ভাজা আলু কেইপিছো ইয়াতে দি দিলোঁ। এতিয়া ধুনীয়াকৈ মই লৰাই দিম পিঁয়াজখিনিৰ লগত, মানে মছলাখিনিৰ লগত। মাংসৰ পিচকেইটা মিক্স হ'ব লাগিবতো, সেইটো কাৰণে মানে লৰাই দিছোঁ ধুনীয়াকৈ। আৰু এনেকৈ চিকেন মোৰ হৈ যাব। এয়া চাওক চিকেনৰ পৰা পুৰা তেলটো ওলাই গৈছে। এয়া ভজা ভজা হৈ গৈছে। অকণমান পিছত পানী দিবলৈ হ'ব। এয়া চাওক দেখিছেনে পিচকেইটা খাবলৈ যে কি মজা হ'ব নহয়। জিভাৰ পানী পৰিছেনে কমেণ্ট ছেকশ্যনত জনাবচোন। ভাজি থাকোঁতে একদম পুৰা ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াতে পানী দিব পৰা হৈ গৈছে। মই অকণমান গৰম পানী ইয়াতে দিম, কাৰণ গৰম পানী হ'বলৈ দিছোঁ। আৰু গৰম পানী ইয়াতে মই দি দিম। চাওক না কি ধুনীয়া কালাৰ আহিছে। আৰু ইয়াতে মই এতিয়া গৰম পানী দি দিম। এয়া গৰম পানী দিলোঁ। গৰম পানী দিলে সদায় মানে আঞ্জাবিলাক সোৱাদ হয়, উতলিও থাকে আৰু সোৱাদো হয়। এতিয়া ধুনীয়াকৈ মই উতলিবলৈ দিম আৰু অকণমান পিছত মোৰ মাংস হৈ যাব। চ' এয়াই আছিল আজিৰ ৰেচিপিটো। চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব। শেষত বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ ভিডিঅ'বিলাক হেৰিবিলাক আপোনালোকে পোনপ্ৰথমে পাব। চ' আজি মাংস সকলোৱে বনাব জানে, চিকেন সকলোৱে বনাব জানে, কিন্তু মই এটা মোৰ ষ্টাইলত বনাই আপোনালোকৰ আগত পৰিৱেশন কৰিলোঁ। কেনেকুৱা হৈছে প্লিজ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ত' আজিলৈকে বাই বাই।